বাড়িতে মারিম পাক বিচাৰি আনিম শাক। ফেমিলি আজি আহিছিলোঁ আমি ব্লাউজ এটা চিলাবলৈ। বহুত দিনৰ পৰা থৈ দিছিলোঁ খাচি খাচি। এই ফ্ৰেণ্ডক লগ পালৈ আহি পেলাই ভাবিলোঁ আজি ব্লাউজটো চিলাইয়ে দিওঁ আৰু জৰাটো পুৰণিয়ে হৈ গ'লগৈ। তাকেহে লগজনী লগ পাই পেলাই আহি লৈ ব্লাউজ এটা চিলাবলৈ মানে অৰ্ডাৰ দি থৈ আহিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া ৰাস্তা মানে খোজকাঢ়ি আহিছোঁ। এইকেইটা আহি আছোঁ আমি বৰ্তমান। আজি বহুত গৰম, সেয়েহে ভাবিলোঁ আজি এখন থলুৱা আঞ্জা বনাওঁ আমি। চাই থাককচোন। এতিয়া বাৰীলৈ যাম, গৈ পেলাই আমি থলুৱা শাক বিচাৰি আনিম। আপোনালোকো দেখুৱাম দেই। কিন্তু লগজনীৰ সৈতে আমি বৰ্তমান ঘূৰি আহিলোঁ। দেৰিয়ে হ'ল ঘূৰি আহোঁতে। তাকেহে ভাবিছোঁ এতিয়া যাওঁ আৰু। ওলাই গ'লোঁ মই এতিয়া। এইটো খৰাহি, তাৰপিছত এইখন কটাৰী। এতিয়া শাক হ'ল কণ বিলাহী, গছৰ লোকেল খাদ্য, কচুৱেদি বনাম আজি থলুৱা খাদ্য। এয়া দেখিছেনে আপোনালোকে? কণ বিলাহী ছিঙি আছোঁ, কাটি আছোঁ দেই। ধুনীয়াকৈ মিক্স শাক মানে এইটো আপোনালোকে চিনি পায়। এইটো মাটি কান্দুৰি, বুলি কওঁ আমি। এইডাল হ'ল কচু পুলি, ধুনীয়াকৈ এনেকৈ কাটিছোঁ। মিক্স খালে ভাল লাগে আৰু খাই। আমাৰ থলুৱা আঞ্জা একদম মানে ভেজাল নোহোৱা, সাৰ চাৰ নিদিয়া আৰু। আপোনালোকে খাই চাবচোন, খাই কিনে কেনেকুৱা পালে জনাব মোক। বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক, তেনাই ধন হৈ বহি থাক, এগৰা খুৱাই মই এগৰা খাম। এয়া হ'ল কচু, আজি কচু বনাম। চাই থাকক দেই আপোনালোকে ভিডিঅ'টো। এয়া হ'ল নৰসিংহৰ আকেডালমান দিলোঁ। এয়া নৰসিংহ হ'ল। মানিমুনি, আপোনালোকে মানিমুনি চিনি পায়নে? এইডাল হ'ল ঔষধি গছ দেই। এইডাল খালে বহুত বেমাৰৰ কাৰণে ভাল, লিভাৰৰ কাৰণেও ভাল, বিৰাট ভালেই, একদম লোকেল খাদ্য দেই। দালি, এয়া হ'ল ভেন্দি ভাজি, এয়া হ'ল থলুৱা কচুৰ মিক্স আঞ্জাখন। দেখিলেনে? এতিয়া আমি খোৱা আৰম্ভ কৰি দিম। এয়া কাঁহী লৈ ৰখি আছে, এইজনী মোৰ ছোৱালীজনী ৰখি আছে। দিম আৰু দেই। মোৰ কাঁহীখন মই যোগাৰ কৰি ল'লোঁ। তাৰমানে যোগাৰ কৰি ল'লোঁ এখনতে, কাঁহীখনতে ভাতো ল'লোঁ, দালিও ল'লোঁ, আৰু থলুৱা আঞ্জাখনো ল'লোঁ, কচুৰ আপোনাৰ ভেন্দি ভাজিও লৈ ল'লোঁ। তাৰমানে বেছিকৈ মানে বাচনলৈ ধুব লাগিবতো, অলপ মই এলেহুৱা টাইপৰ মানুহজনী, সেইকাৰণে এখন কাঁহীতে গোটেইখিনি যোগাৰ কৰি ল'লোঁ। দেখিছেনে? আৰু দেখিছে এইটো কি জ্বলা ক'বচোন আপোনালোকে? আমি বি জ্বলা বুলি কওঁ। দেখিছে? আৰু এয়া ছোৱালীজনীয়ে নেমুটো চেপি এয়া শাক মই আকৌ খাম। ভালেই বোলে, এইটো ভয়ে লাগিছে খাবলৈ। বৰ্তমান আপোনাৰ খোৱা শেষ। এতিয়া মানুহজন আহিছে, মানুহজনক বাট চাই আছিলোঁ, পিছে আহি নাপালে। বাট চাওঁতে 3টাই বাজিল এতিয়া। সেয়েহে আমি মাকে জীয়েকে মিলি ভাত খাই দিলোঁ, হয়নে দিয়া? মাকে জীয়েকে মিলি ভাত খাই দিলোঁ। খাই পেলাই এতিয়া আমাৰ জিমি বুলিও এজন আছে, তাৰমানে তেওঁ আমাৰে সদস্য। তাক কেইটামান ভাত দিমগৈ এতিয়া। সি মাছ নহ'লে ভাত নাখায় ন, কেইটামান দিমগৈ। আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে? আপোনাৰ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই।